বন্ধুসকল, এই যে ভিডিঅ'টোত আপোনালোকক দেখাই থকা হৈছে এইজোপা গছ আপোনালোকে চিনি পাইছেনে? এই গছজোপা আচলতে যেতিয়া আপোনালোকে নাৰ্চাৰীত এজোপা গ্ৰীণ ইলাচি কিনিবলৈ বিচাৰি যায় তেতিয়া নাৰ্চাৰীৰ লোকে আপোনালোকক এই গছজোপা দিয়ে আৰু এই ইলাচিজোপাৰ সম্পূৰ্ণ গোন্ধটো, পাতৰ গোন্ধটো ইলাচিৰ নিচিনা, যাৰ কাৰণে আপুনিও পাতটো ছিঙি যেতিয়া শুঙি চায় তেতিয়া আপোনালোকে ভাবি লয় যে এইজোপাই আচল ইলাচিৰ গছ। এই গছজোপা আপোনালোকে ফুলি থকা দেখিব পাব, কিন্তু কোনোদিন ইয়াৰ ফল ধৰা আপোনালোকে দেখিবলৈ নাপাব, কাৰণ এইজোপা আচলতে প্ৰকৃত গ্ৰীণ ইলাচি যিটো আমি বজাৰৰ পৰা কিনি বিভিন্ন আঞ্জাত ব্যৱহাৰ কৰোঁ, সেই গ্ৰীণ ইলাচিজোপা কিন্তু এইজোপা নহয়। আহক তেন্তে আমি গ্ৰীণ ইলাচি কোনজোপা হয় প্ৰকৃততে সেইটো আপোনালোকক চিনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই যে এইবাৰ আমি ভিডিঅ'টোত গছজোপা দেখাইছোঁ, এইজোপা হৈছে আচল গ্ৰীণ ইলাচি, যিটো আমি বজাৰত সাধাৰণতে কিনিবলৈ পাওঁ। এই ইলাচিজোপাৰ আপোনালোকে লক্ষ্য কৰক পাতবোৰৰ কথা। এই ইলাচিজোপা মই নিজেই বীজৰ পৰা পুলি গজাই এনেকুৱা এজোপা ইলাচিৰ বীজ গজাই পেলাই এইজোপা গছ মানে কৰিবলৈ সক্ষম হৈছোঁ। এই গছজোপা মোৰ বাৰীতে আছে, আপোনালোকে পাতবোৰ ভালদৰে লক্ষ্য কৰক। পাতবোৰ লক্ষ্য কৰিলেই আচল ইলাচিৰ আৰু নাৰ্চাৰীত ব্যৱসায়ীয়ে আপোনালোকক দিয়া ইলাচিৰ মাজত পাৰ্থক্যটো বুজিবলৈ পাৰিব। আনহাতে আন এজোপা ইলাচিৰ গছৰ ওচৰত আপোনালোকক মই লৈ আহিছোঁ। এইজোপাও ইলাচি বুলি কোৱা হৈছিল আৰু মই অনামী ফেচবুকৰ অনামী গ্ৰুপৰ জৰিয়তে জানিব পাৰিছোঁ এইজোপা কলা ইলাচিৰ গছ, কিন্তু ইয়াৰ বীজ বৰ্তমানলৈকে লগা নাই। হয়তো 3 বছৰ সম্পূৰ্ণ হ'লে ইয়াৰ পৰা বীজ ওলাব। আমি জনাত ইলাচিৰ গছৰ পৰা 3 বছৰ সম্পূৰ্ণ হোৱাৰ পিছতে গছজোপা মেচিউৰ হয় আৰু ইয়াৰ পৰা আমি বীজ লাভ কৰিবলৈ সক্ষম হয়। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেৰে প্ৰকৃত ইলাচি গছ কেনেকুৱা সেইটো জানিব পাৰিলে। যাৰ যদি অসুবিধা হৈছে কিবা, সেইটো আপোনালোকে কমেণ্টত জনাব বুলি আশা কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আন লোককো ইলাচি প্ৰকৃততে কেনেকুৱা গছ হয় সেইটো জনাৰ বাবে সুবিধা দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।